গুড মৰ্ণিং সকলোকে। আজি এটা নতুন ভিডিঅ'লে এইটো নলয় কেমেৰাত বাদ দি। কথাটো হ'ল কি, আজি যাম বাইকৰ টায়াৰ আনিবলৈ। নতুন নহয়, ছেকেণ্ড হেণ্ড না ছেকেণ্ড হেণ্ড টায়াৰ। তো ছেকেণ্ড হেণ্ড টায়াৰটো আনিব যাম। মানে নতুন বৰ্তমান নলয়, মানে মই নলওঁ, এই লগৰটোৱে ল'ব। তো ইয়াৰ হ'ল NS 200 BS4 যোৱা ভিডিঅ'ত এটা দেখা পাইছে চাগে, হোৱাইট কালাৰৰ। তো কথাটো হ'ল কি, ইমাৰ্জেঞ্চি কাম আছে, তাৰ কাৰণে অকণমান মানে ছেকেণ্ড হেণ্ড টায়াৰটো উপায় নোপোৱাত মানে ল'বলগীয়া হ'ল। কালি ক'ত যাবি? কালি বঙাই যাব। আজি বতৰটো বহুত ভালো, ঠাণ্ডা ঠাণ্ডা, একদম গৰম গৰম, পানীও পৰে আৰু। সেইকাৰণে যে মানে এই ছেকেণ্ড হেণ্ড টায়াৰটো লগাম বুলি ভাবিল আৰু। বঙাইগাঁও কালি যাবই লাগে, ইমাৰ্জেঞ্চি কাম আছে তাৰ অকণমান। তো এতিয়া কৈ থাকোঁ দুধনৈলৈ যাওঁ, তাৰপিছত ছেকেণ্ড হেণ্ড এটা টায়াৰ কিনি লৈ আহোঁ, তাৰপিছত আহি কিনে লগাওঁ। মই নচলাওঁ, মই অলপ মই চলাম। কেনেকুৱা লাগিছে ভিউটো চাওক। Fuel pump আছে। No guys. তো গাইস সেকেন্ড হ্যান্ড একটা বাইক লও। বিট নাকাটা আছে মাত্র কালির কারণে লাগে না গাইস, চাই লও। ওই এটা তো ঠিকই আছে। তা এটা কিমান? 400 টাকা। হ্যাঁ, এটা 500 টাকা। এই 400 বলি একবার। এটা 400, এটা 500, এটা 600। এটা 600 টাকা। এটা 600, এটা 500, এটা কত রাখা নাই। তো গাইস ফাইনেলি মানে এইটো চিলেক্ট কৰা হ'ল। চিলেক্ট মানে কি, এনেকুৱা বেছি চিলেক্ট কৰা নাই, মানে হ'লে হ'ল আৰু কি কালিৰ কাৰণে। তো পিছত নতুন চেঞ্জ কৰি ল'ব না। দেখিব পাৰে যে পুৰা ইয়ে বাবাৰে মালিক আচ্ছা চলাই ইমান অৱস্থা বেয়া কৰা চলাই নাই। পুৰা যোগাৰ। তো গাইস ফাইনেলি হৈ গ'ল। ঘৰত আহিলোঁ গাইস, ঘৰত আহিলোঁ এতিয়া। ঘৰত আহিলোঁ, ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ। এতিয়া ভৰাম পেট্ৰলটো। ভৰা
তো গাইজ এইবাৰ গাঁৱৰ অকণমান পৰিৱেশবিলাক দেখাম আপোনালোকক। এইটোৱে বিৰাট অসভ্য কুকুৰ। পানী শুকাল দেখোন ন চৌ ডাইৰেক্ট চৌ। অ' গাইজ আমাৰ দিগদাৰ ভাল যে গা ধুব পাৰোঁ ইয়াতে পূৰা একদম। তো গাইজ এইটোৱে হ'ল ঘৰৰ পিছফালে থকা সৰু এটা নদী। ধৰতো ভোগেশ বাইকটা দেখা আছোঁ আপোনালোকক। ইয়াতে ভাল লাগে গা ধুবলৈ, ভাল লাগে। সৰুৰ পৰা গা ধুই আছোঁ ইয়াতে, মানে গৰম দিনত বিশেষকৈ। তো বহুত ধাৰ। দুদিন আগতে বহুত পানী বহুত কেইটা আছিল পথাৰত, তো এতিয়া শুকাই গ'ল, লাহে লাহে শুকাই যাই আছে। তো পানী পৰিলেও আৰু হয়। আগলৈকে যাম অলপ, আৰু বেছি আগলৈকে নহয়, এই তালৈকে। সুন্দৰ ঠাই। বাকী গৰম দিনত এই গছটোৰ তলতে যাই যে মোৰ কাৰণে ভাল হ'ব। এইখিনিয়ে হ'ল গাঁৱৰ পৰিৱেশটো। এইটো গছটো পূৰা পকাৰ কালৰে হয়, মানে ককাহঁতে ৰুই যোৱা গছ। এইফালে আগত পাহাৰবিলাক আছে, এইফালে মেঘালয় চাইড। তো কেইদিনমান পিছত এইফালে যাম চানডেমান যাব পাৰোঁ। অকণমান ৰিয়েকশ্যন ভিডিঅ' ল'ম, বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ। ভালকৈ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব চব সকলোৱে কৰি দিব। ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব গাইজ। তো ছাবস্ক্ৰাইবটো বহুত কম হৈছে, অকণমান ভৰাই দিয়ক। 1Kটো কৰি দিয়ক খুব সোনকালে, মই বহুত ধন্য হ'ম আপোনালোকক। তো এইখিনিতে বাই বাই।